নমস্কাৰ। আমাৰ অসমীয়া কিতাপখনত থকা ভিক্ষা পাত্ৰীৰ প্ৰশ্ন উত্তৰসমূহক লৈ এটি চুটি ভিডিঅ' আগবঢ়ালোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন। পাত্ৰীৰ প্ৰথম প্ৰশ্ন, শ্ৰীনগৰৰ ৰজাই কিয় সভা আহ্বান কৰিছিল? উত্তৰ, এসময়ত শ্ৰীনগৰ ৰাজ্যত বৰ দুৰ্ভিক্ষ হৈছিল আৰু এই আকাল পৰিস্থিতিৰ বাবে খাদ্যৰ অভাৱত মানুহৰ মৃত্যু হোৱাৰ উপৰিও বেমাৰ আজাৰে দেখা দিছিল আৰু প্ৰজাসকলৰ জীৱন দুখেৰে আৱৰি ধৰাত ভোকাতু প্ৰজাসকলৰ সমস্যা দূৰ কৰিবলৈ খাদ্য যোগানৰ বাবে ৰজাই এখন সভা আহ্বান কৰিছিল। দ্বিতীয় প্ৰশ্নটি, সভাত কোন কোন উপস্থিত আছিল? সভাত দেশৰ ধনী মানুহ, ধনী খেতিয়ক, মন্ত্ৰীবৰ্গ আৰু আন বহু মানুহ উপস্থিত আছিল। ইয়াৰ পাছৰ প্ৰশ্নটি, ধনী খেতিয়কসকলে কি ক'লে? উত্তৰ, ধনী খেতিয়কসকলে ক'লে, আমাৰ হাতত কিছু ধন আছে সঁচা, কিন্তু সেই ধনেৰে ইমানবোৰ ভোকাতুৰ মানুহৰ খাদ্য যোগান ধৰা অসম্ভৱ। ইয়াৰ পাছৰ প্ৰশ্নটি, সেনাপতিগৰাকীয়ে কি ক'লে? উত্তৰ, সেনাপতিগৰাকীয়ে ক'লে, মোৰ সঞ্চিত ধন সম্পত্তি একোৱেই নাই, মই যুদ্ধহে কৰিব জানো। অস্ত্ৰৰে যুদ্ধ কৰি মই খাদ্যৰ যোগান ধৰিব পাৰিম জানো? ইয়াৰ পাছৰ প্ৰশ্নটি, শ্ৰীনগৰৰ দানী ব্যক্তিজনৰ নাম কি আছিল? দানবীৰ। ইয়াৰ পাছৰ প্ৰশ্ন, সুৰুচি কোন আছিল? তেওঁ দৰিদ্ৰসকলক কেনেকৈ খুৱালে? উত্তৰ, সুৰুচি আছিল মহাদানী দানবীৰৰ জীয়েক। সুৰুচিয়ে সভাসদত উপস্থিত থকা সকলো ব্যক্তিৰ ঘৰে ঘৰে গৈ এমুঠি দুমুঠিকৈ খাদ্য গোটাই অনাহাৰী প্ৰজাক খুৱালে। ইয়াৰ পাছৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। ১ নম্বৰ, দুৰ্ভিক্ষ। সুৰুচিয়ে বাস কৰা দেশখনত দুৰ্ভিক্ষই দেখা দিছিল। খ নম্বৰ, ভোকাতুৰ। ভোকাতুৰ মানুহজনে দৌৰাদৌৰিকৈ ভাতখিনি খাইছে। গ নম্বৰ, নম্ৰ। সুৰুচি বৰ নম্ৰ স্বভাৱৰ ছোৱালী। ইয়াৰ পাছৰ প্ৰশ্ন, সমাৰ্থক শব্দ লিখা। ১ নম্বৰ, ৰজা, সম্ৰাট, নৰপতি, ভূপতি। ২ নম্বৰ, কাপোৰ, বস্ত্ৰ, বসন, অম্বৰ। ৩ নম্বৰ, সত্য, সঁচা, প্ৰকৃত। ৪ নম্বৰ, খেতিয়ক, কৃষক, কিষাণ। ৫ নম্বৰ, পানী, জল, নীৰ, অপ। ৬ নম্বৰ, ছোৱালী, কন্যা, কুমাৰী, জি। ৭ নম্বৰ, দৰিদ্ৰ, দুখীয়া, নাটনি, অনাটন। ৮ নম্বৰ, শেষ, সমাপ্ত, অন্ত, পিছৰ।